আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ বাবে এনেকুৱা এটা ইণ্টাৰেষ্টিং চেলেঞ্জিং এণ্ড ক্ৰেজি ভিডিঅ' লৈ আহিছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ চেলেঞ্জটো হ'বলৈ গৈ আছে এটা মেকঅভাৰ চেলেঞ্জ। আমাৰ চেলেঞ্জটো এনেধৰণৰ, আৰু আমাৰ হাতত আছে কিছুমান কাগজৰ টুকুৰা। এই কাগজৰ টুকুৰাবোৰত লিখা হৈছে বিভিন্ন ধৰণৰ নাম। মোৰ তাত পৰিছে ফুটুনি আৰু মোৰ তাত পৰিছে মেকুৰী। বলক আমাৰ মেকঅভাৰ চেলেঞ্জটো চাই যাওক। বলক আজিৰ আমাৰ চেলেঞ্জৰ আমাৰ দুইজনীৰ ভিতৰত যোনে বেছি ভাল মেকআপ কৰিব সি হ'ব আজিৰ চেলেঞ্জৰ উইনাৰ, আৰু যোনে বেছি বেয়া মেকআপ কৰিব সিয়ে হ'ব চেলেঞ্জৰ লুজাৰ। আৰু লুজাৰৰ বাবে থাকিব এটা পানিছমেণ্ট। বলক ভিডিঅ'টো চাই তাইক মই মেকআপ কৰি দিব লাগিব, মেকুৰীৰ মেকআপটো চাই যাওক। ভিডিঅ'টো মই ষ্টাৰ্ট কৰি দিওঁ।
এটা শিং নহয় বিকজ চুলি কম আছে যেনেকৈ নহওক গাইজ শিং হ'বই লাগিব মেকুৰী শিং নাথাকে মেকুৰী শিং নাই কিউট মেকুৰী